তো নমস্কাৰ বন্ধুসকল, জয় অসম। এতিয়া নতুনকৈ আসাম পুলিচৰ কেইটামান ভেকেঞ্চি দেখা গৈছে। অহা আজি 7 তাৰিখৰ দিনাখন কেইবাটাও ভেকেঞ্চি এৰিছে আসাম পুলিচে। তাতে মই যিটো আপোনালোকক ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, তাত গৈ আপোনালোকে চেক কৰি চাব পাৰে। তাতে আছে আসাম পুলিচ কমাণ্ডো ৰিক্ৰুটমেণ্ট 2021 এপ্লিকেশ্যন ফৰ 2450 ভেকেঞ্চি, মানে 2450টা ভেকেঞ্চিৰ কাৰণে কমাণ্ডোৰ আপোনাৰ অনলাইন হ'ব। তাতে আপোনাৰ মই যিটো লিংক আপোনালোকক ডিছক্ৰিপশ্যনত দিম, তাতে গৈ আপোনালোকে চেক কৰি চাব পাৰে। আৰু মানে এইটোৱে ভাল লাগিছে যে অসম পুলিচে কেইবাটাও ভেকেঞ্চি নতুন আপডেট দিছে, আৰু সেয়া আমি শুনি অতিকৈ মানে আনন্দিত হৈছোঁ। কাৰণ যিখিনি ৰানিং কৰি থকা ল'ৰা সেইখিনিতো বহুত কষ্ট কৰিছে, আৰু 2 নম্বৰ কথা তেওঁলোকে যে সক্ষম হৈ পাবৰ কাৰণে সেয়াই আশা কৰিম। আহকচোন চাওঁ আমি এই ভেকেঞ্চিখিনি কিমান এজত দিব পাৰে, কিমানখিনি কি দিছে। ইয়াতে আছে অৰ্গেনাইজেশ্যন নেম। অৰ্গেনাইজেশ্যনে এইটো মানে আপোনাৰ কমাণ্ডো পোষ্টৰ কাৰণে মানে ভেকেঞ্চিখিনি উলিয়াইছে বা ইণ্টাৰভিউ পাতিব। ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্টেশ্যন বোৰ্ড অনলাইন হ'ব 12/1/2022 চনত লাষ্ট ডেট দেখাইছে। ইয়াতে মানে অনলাইন চাগে অতি সোনকালে হৈ যাব, 4-5 দিনৰ ভিতৰত অনলাইনটো আহি যাব আসাম পুলিচৰ পৰ্টেলত। টোটেল পোষ্ট ওলাইছে 2450টা ভেকেঞ্চি ওলাইছে বন্ধুসকল। আৰু এপ্লিকেশ্যন প্ৰচেছখিনিতো অনলাইনে হ'ব। জব লোকেশ্যন আসাম, মানে অসমৰ আসাম পুলিচ যেতিয়া অসমৰে হ'ব। জব কেটেগৰী ষ্টেট গভৰ্ণমেণ্ট জব, আপোনাৰ ষ্টেটৰ। ইয়াতে আছে বেছিক্স ইনফৰমেশ্যনত আমি চাম। আসাম পুলিচ হেজ ৰিলিজ এ নটিফিকেশ্যন ফৰ দ্য ৰিকমেণ্ডেশ্যন অফ 2450 পোষ্ট অফ কনষ্টেবল AB মেল আপোনাৰ, আৰু মেল মানে ল'ৰা মানুহৰ, আৰু আপোনাৰ ইয়াতে ট্ৰেন্সজেণ্ডাৰ চাগে আপোনালোকে বুজিয়ে পাইছে। ট্ৰেন্সজেণ্ডাৰ মতলব আপুনি ক'ব গ'লে আপোনাৰ ধৰিব মানে হিজৰা বুলি কয় সেইখিনিক, কিন্তু কোৱাৰ কাৰণে মানে এইটো এনেকৈ ক'ব লাগিব, আমি তেনেকৈ কওঁ। তো ট্ৰেন্সজেণ্ডাৰো আছে, ফিমেলো আছে 180টা পোষ্ট, নাৰ্ছিঙো আছে 50টা পোষ্ট। ভেকেঞ্চি ইনচাইডেড দ্য ইলিজিবল কেণ্ডিডেটছ কেন ৰিড টু ফুল নটিফিকেশ্যন ফৰ এপ্লাই হিয়াৰ, মানে কোনখিনি আপোনাৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আসাম পুলিচ কমাণ্ডো ৰিক্ৰুটমেণ্ট 2021 ভেকেঞ্চি ডিটেইলছ, মানে ইয়াতে ডিটেইলছখিনি দিয়া গৈছে। নেম অফ দ্য পোষ্ট কনষ্টেবল AB মেল ট্ৰেন্সজেণ্ডাৰ, মানে ইয়াতে দিয়া গৈছে নেম অফ দ্য পোষ্ট, মানে কোনখিনি আপোনাৰ কনষ্টেবলৰ কোনখিনি মানে কৰিব পাৰিব। 2220 ভেকেঞ্চি ইয়াতে এনেকৈ দেখুওৱা গৈছে কাৰ আছে। দেয়াৰ উইল বি ৰিজাৰ্ভেশ্যন ফৰ, মানে ৰিজাৰ্ভেশ্যন কাৰ আছে। OBC MOBC 27%, ST 7%, ST 10%, ST 5%, দেন পাৰ্চেণ্ট অফ 10, মানে ইয়াতে দেখুওৱা গৈছে কোনে কাৰ কিমান পাৰ্চেণ্টেজ মানে ৰিজাৰ্ভেশ্যন আছে। তো ইয়াতে দেখা পোৱা গৈছে আপোনাৰ 180টা পোষ্ট। ইয়াতে 180টা পোষ্টৰ নেম অফ দ্য কনষ্টেবল AB ফিমেলৰ কাৰণে 180টা পোষ্ট আছে। নেম অফ দ্য পোষ্ট কনষ্টেবল AB নাৰ্ছিঙৰ কাৰণে 50টা পোষ্ট আছে, আৰু প্লাছ লগতে ইলিজিবল কেটেগৰিজ, মানে ইয়াতে আপোনাৰ দেখুওৱা গৈছে। আৰু এজ লিমিট দিব 18 পৰা 21 বছৰৰ ভিতৰত। আপোনাৰ এনেকৈ ইয়াতে আছে ইমানখিনি বয়সৰ ভিতৰত দিব, 18 পৰা 21 বছৰৰ ভিতৰত এপ্লাই কৰিব পাৰিব। চেনেল কোৱালিফিকেশ্যন আসাম পুলিচ কমাণ্ডো ৰিক্ৰুটমেণ্ট 2021 HSLC পাছ লাগিব বন্ধুসকল, HSLC পাছ লাগিব। ইন এডিশ্যন ফৰ দ্য পোষ্ট অফ কনষ্টেবল নাৰ্ছিং নাৰ্ছিং ডিপ্ল'মা, মানে নাৰ্ছিঙৰখিনিৰ কাৰণে নাৰ্ছিং ডিপ্ল'মা লাগিব। ইয়াতে ফিজিকেল ষ্টেণ্ডাৰ্ডছত লাগিব, আপোনাৰ হাইট লাগিব। জেনেৰেলৰ লাগিব 167 চেণ্টিমিটাৰ টু 162 চেণ্টিমিটাৰ। OBC MOBC SC লাগিব 162 to 157 চেণ্টিমিটাৰ। ST লাগিব, STH আৰু STP লাগিব, STH আৰু STP লাগিব। গোৰ্খা যিখিনি হয় 160.02 চেণ্টিমিটাৰ টু 152.40 চেণ্টিমিটাৰ লাগিব। আৰু চেষ্ট লাগিব অনলি ফৰ মেল ল'ৰা মানুহৰ কাৰণে। ট্ৰেন্সজেণ্ডাৰ নৰ্মেল চেষ্ট নৰ্মেল জেনেৰেল OBC MOBC ST SC চব মিলে 85 চেণ্টিমিটাৰৰ পৰা 90 চেণ্টিমিটাৰ লাগিব, মানে ইয়াতে চেষ্ট হয়তো এপ্লাই দ্য আসাম পুলিচ কমাণ্ডো ৰিকমেণ্ডেশ্যন 2021। ইয়াতে দেখা গৈছে যে কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড and eligible candidates may apply online for the rare vacancies thought online mode by visit Assam Police Recommendation Portal, মানে যেতিয়া আসাম পুলিচৰ ৰিকমেণ্ডেশ্যন বৰ্ড, মানে আসাম পুলিচৰ যিটো পৰ্টেলত যেতিয়া আপোনাৰ আপলোড কৰা যাব তাত নটিছখন, তাতে আপোনালোকৰ আপোনাৰ অনলাইন কৰা পৰ্টেলটো তাত তেওঁলোকে দি দিব। সকলোৰে কাৰণে এটা ভাল খবৰ হয় এইটো, আৰু অতিকৈ সুখী খবৰটো পাই আমি সকলোখিনি। তো আমি আৰু কি হয় নাজানো, কিন্তু আপোনালোকে চেষ্টা কৰক, আমিও চেষ্টা কৰিম। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে আছিলে। যদি এনেকুৱাখিনি নটিছ আপোনালোকে আৰু বিচাৰে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, আৰু পাৰিলে যিমান পাৰে লগৰখিনিকো দেখুৱাবলৈ চেষ্টা কৰিব এইখিনি নটিছ যদি আপুনি বিচাৰে আমাৰ চেনেলত, তো চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় অসম, জয় হিন্দ, ভাৰত মাতা কি জয়, বন্দে মাতৰম।